প্ৰিয় বন্ধু বান্ধৱীসকল, নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'টি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজিৰ ভিডিঅ'টিত কেইটামান লেটেষ্ট কাৰেণ্ট এফেয়াৰৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, শেহতীয়াকৈ কোনজন ভাৰতীয়ক গোল্ডমেন পৰিৱেশ বঁটা 2024ৰ বাবে নিৰ্বাচিত কৰা হৈছে? অপশ্যন কেইটা আছে ৰাজেন্দ্ৰ সিং, তুলসী গৌড়া, আলোক শুক্লা, ৰমেশ আগৰৱালা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আলোক শুক্লা। দ্বিতীয় প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনখন ৰাজ্যৰ শিক্ষা বিভাগে গাইডলাইনছ ফৰ এলিমিনেশ্যন অৱ কৰ্পৰেল পানিছমেণ্ট চমুকৈ GECP প্ৰকাশ কৰিছে? অপশ্যন কেইটা তেলেংগানা, মহাৰাষ্ট্ৰ, গুজৰাট, তামিলনাডু। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তামিলনাডু। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে 2024 চনৰ পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা একমাত্ৰ ভাৰতীয় ভাৰোত্তোলক কোন? অপশ্যন কেইটা মীৰাবাই চানু, কুঞ্জৰাণী দেৱী, গুৰদীপ সিং, কৰ্ণম মল্লেশ্বৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কৰ্ণম মল্লেশ্বৰী। তাৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ বাতৰিত দেখা পোৱা ৰাজা ৰবি বৰ্মা কোন ক্ষেত্ৰৰ লগত জড়িত আছিল? অপশ্যন কেইটা ক্ৰীড়া, চিকিৎসা, সংগীত, চিত্ৰকলা আৰু শিল্প। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চিত্ৰকলা আৰু শিল্প। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোন দুখন দেশে ভাৰতীয় যুদ্ধজাহাজৰ বাবে বৈদ্যুতিক প্ৰপালচন ব্যৱস্থা গঢ়ি তোলাৰ চুক্তিৰ বিষয়ে আলোচনা কৰিছে? অপশ্যন কেইটা আছে ভাৰত আৰু ব্ৰিটেইন, ভাৰত আৰু আমেৰিকা, ভাৰত আৰু ৰাছিয়া, ভাৰত আৰু চীন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভাৰত আৰু ব্ৰিটেইন। তাৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা হেংগৰ শ্ৰেণীৰ ছাবমেৰিন কোনখন দেশে সাজি উলিয়াইছে? অপশ্যন কেইটা ৰাছিয়া, চীন, ভাৰত, পাকিস্তান। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চীন। তাৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ ভাৰত চৰকাৰে ৰপ্তানি নিষিদ্ধ কৰাৰ পিছতো কোনকেইখন দেশলৈ পিঁয়াজ ৰপ্তানিৰ অনুমতি দিছে? অপশ্যন কেইটা বাংলাদেশ, UAE, ভূটান, বাহৰেইন, মৰিছাছ, শ্ৰীলংকা। দ্বিতীয় অপশ্যন নেপাল, ম্যানমাৰ, বাংলাদেশ। তৃতীয় অপশ্যন ইণ্ডোনেছিয়া, মালয়েছিয়া, ভিয়েটনাম, ইজিপ্ত। চতুৰ্থ অপশ্যন ছিংগাপুৰ, আফগানিস্তান, মালদ্বীপ, ইৰাণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো বাংলাদেশ, UAE, ভূটান, বাহৰেইন, মৰিছাছ, শ্ৰীলংকা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনখন দেশে অৰ্থনৈতিক বৃদ্ধিৰ বাবে বাহন আমদানি নিষেধাজ্ঞা উঠাই লোৱাৰ কথা চিন্তা কৰিছে? অপশ্যন কেইটা বাংলাদেশ, ম্যানমাৰ, নেপাল, শ্ৰীলংকা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শ্ৰীলংকা। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে শেহতীয়াকৈ কোনখন দেশৰ সংসদে সমলিংগ সম্পৰ্ক অপৰাধমূলক আখ্যা দি আইন প্ৰণয়ন কৰিছে? অপশ্যন কেইটা হৈছে ইৰাণ, ইৰাক, ভিয়েটনাম, মিছৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইৰাক। আৰু ইৰাকে এনে কাৰ্যৰ বাবে 15 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে বুলি আইনত উল্লেখ কৰিছে। ইয়াৰে পিছৰ প্ৰশ্নটো হৈছে অলপতে ক্ৰিটিকেল মিনাৰেল ছামিট 2024 ক'ত অনুষ্ঠিত হয়? অপশ্যন কেইটা হায়দৰাবাদ, চেন্নাই, নতুন দিল্লী, ভোপাল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নতুন দিল্লী।